बिटिआरनि राजथावनि क'क्राझाराव सानैनि हाबाफारि लानानै नुजाथि होनाय आसाम बिधानसभानि बुंथिगिरि बिश्वजित दैमारिया दिनै बिटिआरनि गागि नोगोरारिफोरजों बालाजानाव थानाय सिआइटिआव मोनसे जथुम्मा खालामो। मख'जाथावदि आसाम बिधानसभानि बुंथिगिरि बिश्वजित दैमारिया सामलायनाय बे जथुम्मायाव गागि नोगोरारिफोरा बिटिआरनि लामा, सोलोंथायारि बिथिंजों लोगोसे बायदिसिना जेंनाफोरनि सोमोन्दै सावरायो। दिनैनि सावरायनायाव बाहागो लायो क'क्राझार जिल्लानि जिल्ला बेंगिरि बर्नाली देखा, एसपि प्रतीक बिजय कुमार तुबे, सिआइटिनि सामलायगिरि टिजि सीतारमन, बिटिआरनि मावफुं सोद्रोमा धनन्जय बसुमतारी, रेवरेवा नार्जिहारि आरो घनश्याम दास, एमएलए लरेन्स इस्लारि, साहित्य एकाडेमि बान्था मोनगिरि सोलोंथाइगिरि डक्टर मंगल सिंह हाज'वारी बिथांमोना। डेफिनेटली एटातो हल उग्रपन्थी जितु समस्या आছিলে সেইবোৰ প্ৰায় এতিয়া নাইকিয়া হৈ গ'ল সব সেই চুক্তিৰ পিছত আৰু বাকী যিমানখিনি আছিলে তেওঁলোকৰ কাৰণে ৰিহেবিলিটেশ্যনৰ ব্যৱস্থাও চলি থকা হৈছে। গতিকে ইয়াত সেইটো লাইনটোত নাই। অন্য এটা কথা আজি ৰাইজে কৈ আছে ড্ৰাগছৰ কথা, মানে বেয়া কিছুমান কাৰ্যকলাপৰ কথা, সেইটো এতিয়া চাবলগীয়া আছে আৰু সেইটো অলৰেডি মানে এটা কাঢ়া নিৰ্দেশ দিয়া হৈছে। সেই অনুযায়ী পুলিচ প্ৰশাসনৰ তৰফৰ পৰা গোটেইবিলাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিমান পাৰে এতিয়া চেষ্টা কৰিছে আৰু বহুতখিনি মানুহক যিবিলাক সেইবিলাকৰ লগত জড়িত মানে কৰাও হৈ আছে। গতিকে মই ভাবোঁ যিটো এটা আশা কোকৰাঝাৰৰ ৰাইজ, যাৰ কাৰণে সেইটো শান্তিৰ এটা চহৰ বুলি আজি মানে কৈ আছে, যে তেনেকুৱা হ'ব লাগে বুলি কৈ আছে, সেয়া ডেফিনেটলি হৈ উঠিব। কিন্তু ইয়াত সকলো ৰাইজৰ সহযোগ লাগিব। বেয়া মানুহ বাহিৰৰ পৰা নহয়, বেয়া মানুহ আমাৰ ঘৰৰ পৰাই হয়। গতিকে আমি যদি প্ৰত্যেকজন অভিভাৱকে আৰু প্ৰত্যেকজন ব্যক্তিয়ে আমি যদি চবেই চেষ্টা কৰোঁ যে সেই বেয়া আমাৰ পৰিয়ালৰ পৰা নহওক, চবে যদি সেই উদ্যোগটো লওক, মই ভাবোঁ সেইটো অতি শীঘ্ৰে কোকৰাঝাৰ যেনেকুৱা আমি বিচাৰিছোঁ তেনেকুৱা ধৰণৰ এটা শান্তিৰ চহৰ হৈ মানে কি কয় চহৰ হৈ থাকে। ডেভেলপমেণ্ট দ্ৰুত গতিত চলি আছে, কিন্তু ক'ভিডৰ কাৰণে বহুত এটা সময় নষ্ট হ'ল। অফিচ কৰিব নোৱাৰিলে, কাম কৰিব নোৱাৰিলে, ফিল্ডত অকল বিষয়াসকলৰ মাজত EMৰ মাজত কথাবিলাক মানে চলি থাকিল, কিন্তু গ্ৰাউণ্ডত ফিল্ডত বা ৰাজ্যবিলাকৰ মানে মাজত যি ধৰণৰ হ'ব লাগে সেইবিলাক হ'ব পৰা নাই। তাৰ কাৰণে যি গতিত মানে হ'ব লাগিছিলে সেইবিলাক হোৱা নাই। গতিকে এতিয়া লাহে লাহে ৰিফৰ্মছটো কৰি আছে। মই ভাবোঁ এতিয়া মানে ক'ভিডৰ প্ৰব্লেমবিলাক প্ৰায় নাইকিয়া হৈছে। কোকৰাঝাৰ এতিয়া ক'ভিড ফ্ৰী হ'বলৈ গৈ আছে, যে পাৰ ডে ক'ৰবাত 3জন 4জন এনেকুৱা ধৰণৰ ক'ভিড পেচেণ্ট ওলাইছে। যদি সেইটো আমি চাওঁ, তো গতিকে এই মাহৰ পৰা মানে আমাৰ BTCৰ কাম কাজবিলাক এতিয়া দ্ৰুতগতিত হ'ব। क'क्राझारनिफ्राय गपाल प्रसाद, इनसाइड एनि, बर'।